নমস্কাৰ আজি আমাৰ বিশেষ এপিসোডটো ককলিয়াৰ ইমপ্লেণ্টৰ ওপৰতে হয় আজি 25 ফেব্ৰুৱাৰী হেতু কাৰণে এই ভিডিওটো কৰা হৈছে আমাৰ লগত আছে আকৌ আমাৰ অডিওলজিষ্ট প্ৰজ্ঞা ভৰদ্বাজ আৰু তেখেতে আজি আমাক অকমান ক'ব এবাউট ককলিয়াৰ ইমপ্লেণ্টেশ্যন আৰু কি হয় কিহৰ কাৰণে ককলিয়াৰ ইমপ্লেণ্ট লাগে বা গোটেইখিনি বস্তু আমি কি কৰিব পাৰো আপুনি অকমান ক'ব নেকি আমাক সো ককলিয়াৰ ইমপ্লাণ্টটো এটা প্ৰস্থেটিক হিয়াৰিং ডিভাইচ বুলি ক'ব পাৰি ককলিয়াৰ ইমপ্লাণ্টটো যিসকল লোকে বহুত বেছি পৰিমাণত হিয়াৰিং লছ থাকে আৰু যাৰ হিয়াৰিং এইডবিলাকেৰে লাভ নহয় তেওঁসকলৰ কাৰণে ককলিয়াৰ ইমপ্লাণ্টটো এটা ভাল ট্ৰিটমেণ্ট অপশ্যন এটা আছে চ' ককলিয়াৰ ইমপ্লাণ্টটোত কি হয় চাৰ্জিকেলি আমাৰ ভিতৰৰ কাণখনক যিটো ককলিয়া বুলি কোৱা হয় যিটো চেন্স অৰ্গান য'ত হিয়াৰিং লছৰ উৎপন্ন হয় তাতে চাৰ্জিকেলি ইমপ্লাণ্ট কৰা হয় ডিভাইচ এটা আৰু সেই ডিভাইচটোৱে ডাইৰেক্টলি কাণৰ নাৰ্ভলৈ শব্দ পঠিয়ায় অ'কে নাও ককলিয়াৰ ইমপ্লাণ্ট বস্তুটোৰ কি হয় যে চাৰ্জাৰী এটা ফাৰ্ষ্ট পাৰ্টটো থাকে আৰু চাৰ্জাৰীৰ পাছত সেই ককলিয়াৰ ইমপ্লাণ্টটোৰে শুনিবৰ কাৰণে এটা জাৰ্ণি এটা থাকে চ' তেওঁলোকৰ লাহে লাহে ডিভাইচটোৰ পৰা যিখিনি ছিগনেল যায় সেইখিনি লাহে লাহে অপটিমাইজ কৰিব লাগে আৰু অপটিমাইজ কৰাৰ লগে লগে যিখিনি মানুহে ককলিয়াৰ ইমপ্লাণ্ট ইউজ কৰে তেওঁসকলক সেই ডিভাইচটোৰে শুনিবৰ কাৰণে শিকিব বা থেৰাপি বা ট্ৰেইনিঙৰ দৰকাৰ থাকে চ' দেট ইজ বেচিকেলি ককলিয়াৰ ইমপ্লাণ্ট অ'কে তাৰমানে ধৰক আমি কেতিয়াবা হিয়াৰিং এইডো ইউজ কৰোঁ আৰু ককলিয়াৰ ইমপ্লাণ্টটো ইউজ হয় এতিয়া হিয়াৰিং এইড কেনেকুৱা ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ বা ককলিয়াৰ ইমপ্লাণ্ট আমি কেতিয়া যাব পাৰোঁ হিয়াৰিং এইডৰ পৰা ককলিয়াৰ ইমপ্লাণ্টলৈকে যেতিয়া যাওঁ সেইটো কেনেকৈ ধৰণে ষ্টাৰ্ট কৰোঁ চ' হিয়াৰিং এইডটো কি হয় হিয়াৰিং এইডে আমাৰ ওচৰৰ পাজৰৰ যিবিলাক শব্দ থাকে বেচিকেলি সেই শব্দখিনিক এম্প্লিফাই কৰে ডাঙৰ কৰি দিয়ে ক্লিয়াৰ কৰি দিয়ে হিয়াৰিং এইড টেকনলজি ইজ ভেৰি মাছ ইভলভ নাও চ' সেই হিয়াৰিং এইডটো বহুত মানুহে যাৰ হিয়াৰিং লছ হয় তেওঁলোকৰ ফাৰ্ষ্ট লাইন অফ ট্ৰিটমেণ্ট টিপিকেলি হিয়াৰিং এইডে থাকে আপ টু এবাউট 60-70% হিয়াৰিং লছ থকা মানুহসকলৰ টিপিকেলি হিয়াৰিং এইডেৰে মেনেজ হয় টিপিকেলি বুলি মই কৈছোঁ তাৰে ভিতৰতো কিছুমান আউটলায়াৰ্ছ থাকে বিয়ণ্ড 70% হিয়াৰিং লছ যেতিয়া আমি দেখা পাওঁ তেতিয়া কি হয় আমাৰ ভিতৰৰ কাণখনক কিছুমান দেৰ চামথিং কল ইজ ডেড ৰিজনছ য'ত আমাৰ কাণৰ ভিতৰত সুখ নাথাকে বহুত বেছি পৰিমাণত ডেমেজ হৈছে সেই ক্ষেত্ৰত কি হয় তেতিয়া আমি হিয়াৰিং এইডেৰে যিমানো ডাঙৰকৈ শব্দ দি থাকোঁ লাগে সেই শব্দখিনি ভিতৰত ৰিচিভ কৰিবলৈ চেলছ নাথাকে চ' ইন দ'জ কেচেছ আমি দেখোঁ যে মানুহবিলাকে হিয়াৰিং এইডেৰে হয়তো শব্দ শুনিছে তেওঁলোকে কমপ্লেইন কৰিব যে শব্দ শুনিছোঁ বাট মই কথা বুজা নাই এণ্ড অল অফ দেট চ' ইন দেট কেছ আমি তেতিয়া ককলিয়াৰ ইমপ্লাণ্টৰ কাৰণে চিন্তা কৰিব লাগে আৰু ককলিয়াৰ ইমপ্লাণ্টৰ চিন্তা কৰাৰ আগতে আমি আৰু কিছুমান বস্তু চাব লাগিব যে কাণৰ নাৰ্ভডাল ইনটেক্ট আছেনে নাই অন্তঃকৰণটো ইনাৰ ইয়েৰটো সেই ষ্ট্ৰাকচাৰেলি ঠিকে আছেনে নাই আৰু মানুহজন চাৰ্জাৰীৰ কাৰণে ফিট হয় নে এই তিনিটা বস্তু আমি চোৱাটো দৰকাৰী আৰু উইথ এ গুড চাৰ্জিকেল টিম এণ্ড হেবিলিটেশ্যন টিম দেন উই কেন শ্বিফ্ট দেম টু ককলিয়াৰ অ'কে আৰু ইয়াতে চবতকৈ ডাঙৰ কথা আৰু খুব ইম্পৰ্টেণ্ট কথা এটা হ'ল যে ককলিয়াৰ ইমপ্লেণ্ট কৰোৱাটোৱেই নহয় ককলিয়াৰ ইমপ্লেণ্ট কৰাই যিটো জাৰ্ণি যিটো স্পীচ থেৰাপি কৰাব লাগে সেইটো অতিকৈ মানে ভেৰি ইম্পৰ্টেণ্ট আৰু সেইটো যদি ভাল নহয় তেতিয়াও ধৰক আমি দেখা পাওঁ যে বহুত টাইমত লেংগুৱেজ ডেভেলপমেণ্ট প্ৰপাৰলি নহয় অকল বহুত দেখিছোঁ ন ককলিয়াৰ ইমপ্লেণ্ট কৰি আহি পেলাই তেওঁলোকে প্ৰপাৰ থেৰাপি নলয় ভাবে যে মেচিনটো লগাই দিছোঁ হৈ গ'ল আৰু কাম কৰে সেইটো বহুত টাইমত হয় মানে মানুহৰ টিপিকেলি কি হয় আমাৰ ট্ৰিটমেণ্ট এটা যেতিয়াও আমি ডক্টৰৰ ওচৰত যাওঁ ট্ৰিটমেণ্টৰ কাৰণে আমাৰ কি হয় ডক্টৰৰ ওচৰত গৈছোঁ তেওঁলোকে এইটো ট্ৰিটমেণ্ট দিয়ে খুব বেছি এমাহৰ কৰ্চ 2 মাহৰ কৰ্চ 3 মাহৰ কৰ্চ এণ্ড দেন আমাৰ কাম হৈ গ'ল বাৰ এজন প্ৰফেচনেলৰ লগত অহা যোৱা কৰা বাৰ চেঞ্জ কৰা বাৰ শিকি থকা সেই বস্তুটো অকণমান চেলেঞ্জিঙো হয় অকণ দীঘলীয়াও হয় আৰু তাতে ফেমিলি মেম্বাৰৰ বহুতখিনি ছাপৰ্ট লাগে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মাক দেউতাকৰ কাৰণে সেইটো এটা বহুত ডাঙৰ ষ্ট্ৰাগল হৈ যায় but at the same time সেইটো এটা বহুত ডাঙৰ পাৰ্ট অফ দেয়াৰ ট্ৰিটমেণ্ট কাৰেক্ট আৰু তেওঁলোকে ইম'চনেলি বহুত ইনভলভ থাকিব লাগে ৰাইট ল'ৰা ছোৱালীৰ লগত আৰু তেওঁলোকে নিজৰ ইম'চনছখিনিও মানে বহুত পজিটিভ ৱেত ৰাখা মানে ধৰক সেই ধৈৰ্য পেচেঞ্চ এই গোটেইখিনি বস্তু নাথাকিলে অকণমান দিগদাৰী হৈ যায় চ' আমাৰতো আপোনাৰ লগতো বহুতখিনি সেনেকুৱা ল'ৰা ছোৱালী আছে হয় আৰু আমি দেখিছোঁ সেই জাৰ্ণিটো যিখিনি ল'ৰা ছোৱালী অতিক্ৰম কৰিছে বহুত ধুনীয়া আমি ৰিজাল্ট পাইছোঁ দে হেভ এ ভেৰি গুড ছাকচেছ ষ্টৰিজ আমাৰ বহুত ছাকচেছ ষ্টৰিজ আছে আমাৰ লগত আমি আজি এটা সৰু ছাকচেছ ষ্টৰিজ পাম নেকি আমাৰ ৰচনৰ পেৰেণ্টছ আছে চাগে আমাৰ লগত আছে আমাৰ ওৱান অফ দ্য ককলিয়াৰ ইমপ্লাণ্ট ৰেচিপিয়েণ্টছ ফ্ৰম শ্বিলং মিষ্টাৰ ৰচন পামাই His parents are here and they will be able to share. I will request them to share a little bit of their journey or whatever messaging they would like to give out to the public for their knowledge. Hi, we are the parents of Rachun Panmai. The gift of hearing is not just a hearing of sound,
but it is the connection of love and relationship. When we came to know that our son had congenital hearing loss, severe to profound, we were quite sad and discouraged. But we also came to know that cochlear implant can bring the hearing solution. So we got the privilege to have the cochlear implant done for my son, and we get the privilege of cochlear implant done in the age of 1.5 years old. When he was just 1.5 years old in 2015, he got one done, and when he was 5 years old in 2018, another side was done, and we never regretted it because we can see the improvement now. But when he first had that implantation, it was kind of hard as a parents not to see the improvement much. But as we continue teaching him at home and even sending, we all getting involved, and also with the speech therapies, it was so fulfilling, I should say, and I can never imagine the kind of life that you will be living without cochlear implantation and even the speech therapy. And we are ever grateful to Pratidwani and all the supporting team, even the teachers and the parents and guardians, and even my husband as well, and his siblings at home also, the sister and the brother, another brother he has, and we all work together. And the one single message that I want to share to the parents is never give up and send your children for regular speech therapy, and it is very, very fulfilling. So your journey might have been very difficult, right? Like, leaving the home, then coming to therapy, and then again working with him and staying positive about the whole part, and then waiting for that part that he will speak someday, like he will speak in a proper way. So how was it like for you? Yes, to see his improvement, even a little bit of it is so encouraging, and sending him without getting discouraged and having that patience and love for our child makes us to continue this process, continue this journey. And I think it is even a challenge right now also, but it is very, very good, I should say, and it's very fulfilling, and we never regretted it. আৰু আমি গম পালো আজি ৰচুনৰ পেৰেণ্টছৰ পৰা ৰচুনে কিমানখিনি আগুৱাই আহিছে উইথ কক্লিয়াৰ ইমপ্লেণ্ট. I think it's a 7 years journey, right, till now? Yeah, 7 years journey etyaleke. And this is our very cute and nice Rachun, adorable Rachun. Rachun, can you tell a few lines about yourself? Where do you stay? I stay in Meghalaya. You stay in Meghalaya. Okay, very nice. So which class you are in now? I am class 6. Okay, very nice. So are you happy with your both the implant? Yes. Okay, very nice. Okay, so thank you so much. Viewers, আজি বহুত ধন্যবাদ সকলোকে এখিনি চোৱাৰ কাৰণে. আপোনালোকে ডেফিনেটলি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে ডেফিনেটলি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ গোটেই ভিডিঅ'টো, আৰু মানুহলৈ এই মেছেজটো ডেফিনেটলি আমি পঠিয়াব লাগিব যে আমি কক্লিয়াৰ ইমপ্লেণ্ট কৰিব পাৰোঁ যদি সঠিক সময়ত সঠিক টাইমত আমি দেখা পাওঁ যে কাৰোবাৰ কাণৰ অসুবিধা আছে, কাণেৰে শুনা পোৱা নাই। আৰু আমি ইয়াৰে পিছত আৰু এটা প্ৰপাৰলি কক্লিয়াৰ ইমপ্লেণ্টৰ ওপৰতে আমাৰ এটা প্ৰপাৰ টক এটা থাকিব ইন আনাদাৰ 2-3 পডকাষ্টৰ পিছত। তেতিয়ালৈকে আমি লগ পাম। থেংক ইউ।